আজি অকণিহঁতলৈ মই আগবঢ়াব খুজিছোঁ দুটা মূৰ্খ ছাগলীৰ কথা। এই প্ৰত্যেকটো সাধুৰ মাজতে একোটা অন্তৰ্গত কথা থাকে, যিটো তোমালোকে শিকিবলগীয়া কথা। এই সাধুটোৰ পৰা তোমালোকে এটা ভাল জ্ঞান পাবা। সাধুটো হৈছে পৰ্বত দুখনৰ মাজত এখন নৈ। নৈখন বৰ সোঁত। নৈখনৰ ওপৰত এচটা কাঠৰ সাঁকো। তাৰ ওপৰেদিয়ে ইখন পৰ্বতৰ পৰা সিখন পৰ্বতৰ ওপৰলৈ যাব পাৰি। এদিন একে সময়তে দুয়োখন পৰ্বতৰ পৰা নামি আহিল দুটা মূৰ্খ ছাগলী। সিহঁতে নৈখন পাৰ হ'বলৈ আহিছে। এটা পাৰ হৈ যোৱাৰ পিছত সিটো পাৰ হ'লে একো বিপদ নাই। দুয়োটা ছাগলী বৰ গোবৰ গোবিন্দ। সিহঁতে একেলগে দুই মূৰে পাত ছটাত টেং পেলালে। কোনেও কাকো আগ হৈ যাবলৈ নিদিয়ে। দুয়ো কাঠ ছটাৰ মাজ পালেহি। দুয়োটা ছাগলী মুখামুখি হ'ল। এতিয়া কোনোটোৱে আগুৱাই যাবও নোৱাৰে, পিছুৱাও যাব নোৱাৰে। কাঠ ছটা বৰ পিছল। কিন্তু মূৰ্খ ছাগলী দুটাৰ তেতিয়াও জ্ঞান নহ'ল। তাতেই সিহঁতে পাতি দিলে এখন যুঁজ। এটাক ভতুৱাই আনটোৱে পাৰ হৈ যাব খোজে, কিন্তু পাৰে কেনেকৈ? যুঁজ কৰোঁতেই দুয়োৰে ঠেং কাঠৰ পৰা পিছলি গ'ল। দুয়োটা ছাগলীয়ে তলৰ নৈত সৰি পৰিল। নৈৰ কোবাল সোঁতে সিহঁতক উটুৱাই নি কোনোবা ধুবুৰী পোৱালৈকে। গতিকে ছাগলীৰ দৰে মূৰ্খ বহুজন হেৰুৱাই যুঁজ কৰি যশ মান আৰু ধন